আজি গুৰুত্বপূৰ্ণ খবৰটো হ'ল ভাৰতত কৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৩ মে'ত শেষ হ'বলগীয়া লকডাউন পুনৰ ২ সপ্তাহৰ বাবে বৃদ্ধি কৰা হ'ল। কিছু নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই কৰোনাৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি অসমত স্কুল কলেজ শৈক্ষিক প্ৰতিষ্ঠানসমূহ এই সময়ছোৱাত সকলো জনতে বন্ধ ৰাখিব লাগিব। চিনেমা হল ৰেষ্টুৰেণ্ট হোটেল আদিও বন্ধ ৰখা হ'ব এই সময়ছোৱাত। অৱশ্যে গ্ৰীণ জ'নসমূহত চাইকেল অটো টেক্সি আদি চলাত পূৰ্বতে থকা বাধা আঁতৰ হ'ব। এই ক্ষেত্ৰত শনিবাৰে ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে। চৰকাৰী কাৰ্যালয়ৰ দৰে বেচৰকাৰী কাৰ্যালয়সমূহতো পুনৰ কাম কাজ আৰম্ভ হ'ব এই লকডাউনৰ সময়ছোৱাত। কৃষি কৰ্মৰ সাধাৰণ লোকৰ চলন ফুৰণৰ ক্ষেত্ৰতো গ্ৰীণ জ'নসমূহত বিশেষ বাধ্যবাধকতা থাকিব নালাগে। ৪ মে'ৰ পৰা ১৭ মে'লৈ বৃদ্ধি কৰা এই লকডাউনৰ সময়ছোৱাত কোনো ৰাজহুৱা সভা সংস্কৃতি অনুষ্ঠান ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে কোনো লোক ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব। জিলাসমূহত এই সময়ছোৱাত ১৪৪ ধাৰাৰ জাৰি কৰিব জিলা প্ৰশাসনে। ৬৫ বছৰ ঊৰ্ধ্বৰ লোকসকল বাহিৰ ওলাব নোৱাৰিব। লকডাউনৰ সময়ত কি কৰিব পাৰিব বা কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত ৰাজ্য প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনাতহে স্পষ্ট হ'ব। এইসমূহ নীতি নিৰ্দেশনা কাৰ্যকৰী হ'ব অসমত। ৪ মে'ৰ পৰা এই সময়ত নীতি সকলোৱে মানি চলিব লাগিব। তাৰ মাজতে ৰাইজৰ মাজত নিয়মসমূহ কাৰ্যকৰী হোৱা সময়লৈকে বহুতো প্ৰশ্ন সৃষ্টি হৈছে। একাংশ লোকৰ মাজত এইসমূহ নিয়ম ২ মে'ৰ পৰা কাৰ্যকৰী হ'ব বুলি প্ৰচাৰ চলিছে। উল্লেখযোগ্য যে ১ মে'ত এইসমূহ নীতি নিৰ্দেশনাৰ কথা কেন্দ্ৰই সদৰি কৰিলেও ৪ মে'ৰ পৰা অৰ্থাৎ ৩ মে'ত লকডাউন শেষ হোৱাৰ পিছতহে এইসমূহ নতুন নিয়ম দেশজুৰি কাৰ্যকৰী হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈ গ'ল ৩৭,২৬২ জন। এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈ গ'ল ১২২৩ জন। এনে ক্ষেত্ৰত আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যাৰ সবিশেষ আমি জানি লওঁ। অসমত হৈ গ'ল ৪২ জন, মহাৰাষ্ট্ৰ ১১,৫০৬ জন, তামিলনাডু ২,৫২৬ জন, দিল্লী ৩,৭৩৮ জন, তেলেংগানা ১,০৪৪ জন, ৰাজস্থান ২,৬৬৬ জন, উত্তৰ প্ৰদেশ ২,৩২৮ জন, কেৰালা ৪৯৮ জন, অন্ধ্ৰপ্ৰদেশত হৈ গ'ল ১,৪৬৩ জন, মধ্যপ্ৰদেশত ২,৭১৫ জন, গুজৰাট ৪,৭২১ জন, কৰ্ণাটক ৫৮৯ জন, হাৰিয়ানা ৩৫৭ জন, জম্মু কাশ্মীৰ ৬৩৯ জন, পাঞ্জাৱ ৫৮৫ জন, পশ্চিমবংগ ৭৯৫ জন, বিহাৰত আছে ৪৬৬ জন, উত্তৰাখণ্ড ৫৭ জন, ছত্তীশগড় ৮৮ জন, লাডাখ ২২ জন, আন্দামান আৰু নিকোবৰ ৩৩ জন, ছত্তীশগড় ৪৩ জন, ঝাৰখণ্ড ১১৩ জন, মণিপুৰ ২ জন, অৰুণাচল প্ৰদেশ ১ জন, মিজোৰাম ১ জন। ধৰণৰ গুৰুত্বপূৰ্ণ খবৰবিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ, অল দ্য বেষ্ট, জয় আই অসম।